जय हो जय हो जय हो दीपांकर बाबू जय। अरे কি চাই আছো টিকটক এটা বনা আগো ঠিক আছে বস 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 আপোনাক দাসে মাতি পঠাইছে ইয়াৰ কথা সালা বহুত দিন শুনি আছো বস হা আজি চাই আহো নেকি এবাৰ বলক বলক বল তাৰ বেছি হৈছে অলপ বল বস ৰখি গল যে যা গাড়ী লৈ যা যা ঐ মই খোজকাঢ়ি গৈ থকা টিকটকৰ স্লো মোশন ভিডিঅ'টো কোনে বনাব হা পাপৰে বনাব বনাইছো ৰ তাৰ মোশন চা বস 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 এখন তো ভাল লাগা নাই এখন লগ বনা ওই বল বল কৃষ্ণ আরে পুলক দা দেখোন এনেকুৱা এখন পথাৰ নাই য'ত তুমি হাগা নাই কৃষ্ণ আরে ভূষণ দা দেখোন আসামিজ ইণ্ডাষ্ট্ৰীত এনেকুৱা এজনী হিৰোইন নাই যাৰ তুমি ইণ্টাৰভিউ লোৱা নাই কেতিয়াবা আমাৰ ফালেও চকু মেলি চাবা কৃষ্ণ দিনটো যাতে ভালে খলে যাওক আৰু দেই আৰাম আহৰে কৃষ্ণ আজি দেখোন থানাত মানুহেই নাই আজি এতিয়া টিকটক এটাকে বনাই লওঁ স্যাৰ কি কৰি আছে নাই এনেই সেলফি এখন ল'বলৈ গ'লো স্যাৰ কথা এটা সুধো সুধা স্যাৰ এই যে আমাক চিভিলিছত আহিবলৈ ক'লে এই আমাৰ মানে কেছ এটা চলি আছে কেছটো চেটেল নোহোৱালৈকে আমি চিভিলিছতে থাকিব লাগিব হয় নেকি স্যাৰ স্যাৰ কথা এটা সুধো সুধা গান লগাই সেলফি নে টিকটক কৰিব লাগিছে স্যাৰ ধত আমি ইউটিউবাৰ হয় টিকটকাৰ নহয় নহয় স্যাৰ নকৰিব দাস ছাৰে গম পালে উৰাই দিব কি টিকটক পিছে দাস আছে ক'ত হৌৱা স্যাৰ আহিছে গুড মৰ্নিং স্যাৰ মৰ্নিং তোমাৰ কথা হয় স্যাৰ হয় দাস এইটো কেছ এটা আছিলে এইটো চাই দিয়াচোন ঠিক আছে হে ৰ'ব হাতটো ধুই যাওক আৰে টিকটকাৰ পল ভাই আপুনি ইয়াত স্যাৰ ইমান আচৰিত হৈছে যে মই মানিছোঁ তেওঁ কেছ এটা ইনভেষ্টিগেশ্যনত বহক বহক ঐ ইউটিউবাৰ তই মোক ইয়ালৈ কিয় মাতিছিলি তই মোৰ মানুহৰ ওপৰত কিয় হাত উঠাইছিলি আপোনাৰ এই পোহনীয়া কুকুৰকেইটাই টিকটকত গ্ৰীণ স্ক্ৰীণত ফটো লগাই মানুহক বেয়া বেয়া গালি দিয়ে আৰু যোৱাকালিতো লোকৰ ঘৰৰ পৰা মেখেলা চাদৰ চুৰ কৰি আনি টিকটকত ৰাস্তাত ভিডিঅ' বনাই আছিলে সেইকাৰণে মই সিহঁতৰ ওপৰত হাত উঠাইছিলোঁ মোৰ মানুহে গ্ৰীণ স্ক্ৰীণত ফটো লগাই টিকটক কৰক আৰু লোকৰ পৰা মেখেলা চাদৰ চুৰ কৰি আনি টিকটক কৰক তাক তই ক'বলৈ কোন তই নাজানো টিকটকত মোৰ কিমান ফলোৱাৰ্ছ আছে কিমান লাইক আছে কিমান ডাঙৰ ডাঙৰ ইউজাৰ পাৰ্টনাৰ আছে মোৰ এটা ফোন কলত চব আহি তোৰ ইয়াত হাজিৰ হৈ
চব কপাই দিব মাত মাত না ময়ো চাওঁ আজি তোৰ কিমান ফলোৱাৰ্ছ ইয়াত আহে মাত তোৰ ইয়ালৈ আহিছ কাৰণে তই কি বেছি কৰিছ নেকি হা তোৰ দাস এণ্টাৰটেইনমেণ্ট মই ছাবস্ক্ৰাইব নকৰোঁ কি কৰিবি তই আৰে ডিছলাইক মাৰিম কি কৰ এতিয়াই কৰ কৰ এই চেনেলটো যাতে নেক্সট টাইম আনছাবস্ক্ৰাইব নহয় যা যা এই চেনেলটো যাতে নেক্সট টাইম আনছাবস্ক্ৰাইব নহয় মাত মাত না ময়ো চাওঁ আজি তোৰ কিমান ফলোৱাৰ্ছ ইয়াত আহে বছ বছ আপুনি যদি কয় টপকাই দিওঁ নেকি নালাগে নালাগে তাক মই কি কৰিব লাগে কৰি আছোঁ বল 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 হেল্ল' ঠিক আছে গৈ আছোঁ হ'ব মাজনী বতাহতে হানিবা মাজনী মোলেনো চাই হাঁহিবা মাজনী বতাহতে হানিবা মাজনী মোলেনো চাই হাঁহিবা অ ছাৰ আজি এপ্লাই দেখোন আপোনাক কোনোবাই মিছা ইনফৰমেশ্যন দিছে আমি টিকটক ভিডিঅ'হে বনাই আছোঁ চাই ল'ম তহঁতক অ ছাৰ আহক আহক টিকটক ভিডিঅ' বনাওঁ আহক ছাৰ বাবু বাবু শুনাচোন যোৱা বাবু তুমি মোৰ কথাটো শুনা তোমাৰ পাপা এজন ভাল ইউটিউবাৰ আৰে বাবা শুনা তোমাৰ পাপা এজন ভাল ইউটিউবাৰ হোৱাৰ সপোন আছিল ন তুমি জানানে কিন্তু তোমাৰ পাপাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম কমপ্লিট নকৰোঁতেই টিকটকাৰ কেইটামানৰ ৰোষত পৰি আমাৰ সকলোকে এৰি ভগৱানৰ ওচৰলৈ গুচি গ'ল মনত আছেনে পেহী তুমি বিচাৰা ন পাপাৰ নিচিনা হ'বলৈ তাৰ কাৰণেতো ভালকে পঢ়িব লাগিব ন তুমিতো তোমাৰ পাপাৰ সপোনবোৰ পূৰা কৰিব লাগিব ঠিক আছে মই কৰিম বাহ বন্তি বাহ কি ডায়লগ দিছা তুমি এটা কথা কোৱাচোন এইবোৰ ইউটিউব কৰি তোমালোকে কিমান ভিউজ পোৱা 10,000 20,000 1 লাখ ও কেমেৰামেন কি চাই আছ আতহ আৰে আমাৰ লগত আহা টিকটক ভিডিঅ' বনাম 1 আৱাৰ্ছত 1 মিলিয়ন ভিউজ আৰে লিপচিং কৰিম ডুৱেট কৰিম কঁকাল ঘূৰাই ঘূৰাই নাচিম আহা আমাৰ লগত আহা আৰে তোমাৰ দাদাকো কৈছিলো আমাৰ লগত টিকটক কৰিবলৈ কিন্তু তোমাৰ দাদাই নকৰিলে আৰু নিজেই ভগৱানৰ ওচৰ পালেগৈ যা তাইক লৈ আহ টিকটক ভিডিঅ' বনাম ঐ পলা 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 ঐ ৰ হেল্ল' বছ আমাক ইউটিউবে কেইটা ধৰিব আহিছে জলদি কৰক
বহ ইয়াত একদম বহি যাক হেল্ল' কোনে ক'লে মই মুহু গুণ্ডা ভাইক মুহু গুণ্ডা লাইট গুণ্ডালাইট কিন্তু সিহঁতে একো শুনিব নিবিচাৰো সোনকালে যদি তই আমাৰ মানুহ নেৰ তোৰ ইউটিউব চেনেল কি কৰিম তই ভাবিব নোৱাৰিবি আৰু আজিয়ে সিহঁতক এৰি তই পলক ক্ষমা খোজ নেক্সট টাইম যাতে তোক কমপ্লেইন নাপাওঁ ঠিক আছে হেল্ল' ঐ গাড়ী লৈ আহ সিহঁতক লৈ যাব সোনকালে আহ কোনো দৰকাৰ নাই ছাৰ ইহঁতৰ বাপেকহঁতে ইহঁতক ফোন কৰি এৰিবলৈ ক'লে এতিয়ালৈকে কি হয় ছাৰ ইহঁতক এতিয়া এৰিব লাগিব চালা ইহঁতৰ এটা টিকটকাৰক ধৰিবাহে বাকী 10টা ফোন আহিয়ে যায় তোৰ যা যা ইয়াৰ পৰা বাহ বস আজি দেখোন আপোনাৰ তামাম চিকনা লাগিছে ৰে আৰে চিকনা হৈ থাকিবই লাগিব বুজা নাই আইছালা কিবা বহিয়া টিকটক এটা বনাব লাগিব হয় টিকটক কৰি থকা মানুহটো চিকনা টিকনা হৈ থাকিলে ভাল লাগে বস ঠিক কৈছে আপুনি মাৰ্কেটত ট্ৰেণ্ডিং ভিডিঅ' কি আহিছে মাতাল হৈ এক মিনিট গাইছ এক মিনিট নাই 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 টেনশ্যন নল'ব ঠিক আছে মই আপোনাৰ লগত অলপ পিছত কথা পাতি আছোঁ মই এতিয়া অকণমান গম পাইছেই নহয় আৰু ঠিক আছে ৰাজুৱা তোৰে অপেক্ষা কৰি আছো বুজিছ মই জানো তই আহিবি বুলি তোক স্বাগতম জনাবলৈ মই এইখন চহৰৰ প্ৰত্যেক গলিৰ পৰা এটাকৈ টিকটকাৰ মাতিছো এই লৈ আহ স্বাগতম ৰাজু স্বাগতম চিয়েৰ্ছ ৰাজু চিয়েৰ্ছ তোৰ নিচিনা এটা সৰু ইউটিউবাৰৰ চেনেল বন্ধ কৰাবলৈ ডিছলাইকাৰবোৰ মোৰ পিছফালে ৰাখোঁ আৰু ৰিপৰ্ট মৰা কেইটাক মোৰ আগফালে মই জেপত ৰাখোঁ আৰু আমি চবেই মিলি যদি এটা ৰিপৰ্ট মাৰোঁ তোৰ চেনেলৰ নাম গোন্ধই নাইকিয়া হৈ যাব মাৰক না ৰিপৰ্ট মাৰক না ডিছলাইক বাকী মানুহতো অলপ গম পাওক টিকটকাৰ পল শইকীয়াই নিজৰ মানুহ লগাই এটা সৰু ইউটিউবাৰৰ চেনেল বন্ধ কৰিবলৈ ৰিপৰ্ট আৰু ডিছলাইকে মাৰে তাৰ বাদে আপুনি আৰু কি দাম কৰিব পাৰে তোৰ নিচিনা এটা সৰু ইউটিউবাৰে মোক মোৰ লগত চেলেঞ্জ কৰ হা দৰ্জা বন্ধ কৰ আৰে দৰ্জা বন্ধ কৰ যা ময়ো চাই লওঁ এই সৰু ইউটিউবাৰটোৱে মোক কি কৰিব পাৰে এই কি চাই আছ এই ৰ'ব 13 মিনিট সময় হ'ল কিনো একেটা কথাকে লাগি আছে চা মিষ্টাৰ দাস আৰু পল শইকীয়া আপোনালোকে হ'বলৈ গমেই নাপায় ভাৰতত যে টিকটক নিষিদ্ধ কৰা হ'ল আপুনি টিকটক ভিডিঅ' বনাবলৈ আপত্তি নাই নহয় মাথো গঠনমূলক নোহোৱাৰ বাবেহে চিন্তা কৰিব নালাগে নতুন এপছ আহি আছে টিকটকৰ দৰে বনাওক ভিডিঅ' বনাওক আমিও চাব লাগে নহয় কিন্তু মনত ৰাখিব গঠনমূলক হ'ব লাগিব আপোনালোকে যি কৰে কৰক মই হ'লে আৰু এৰিছোঁ দেই
ঐ ইউটিউবাৰ লাষ্ট ৱাৰ্নিং আমাৰ টিকটকৰ ভিডিঅ'বোৰ ৰোষ্ট কৰিবলৈ বাদ দে ঐ তইও আজিৰ পৰা টিকটকত যিকোনো ধৰণৰ ভিডিঅ' বনোৱা বন্ধ কৰি দে হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে আৰু ভিডিঅ'টো কোনটো পাৰ্ট আটাইতকৈ বেছি ভাল লাগিলে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ডেছক্ৰিপশ্যনত থকা ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামৰ লিংকটো আপোনালোকে ফ'ল' কৰিব আমি আপোনালোকক